স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মিনি ব্লগলৈ। আৰু আমাৰ যোৰহাটৰ ফিউজন ৰেষ্টুৰেণ্টৰ ভিডিঅ' আপোনাৰ ফোনতো চাগে গৈছে নহয়নে? যেতিয়াৰ পৰা ইয়াৰ ইণ্টেৰিয়ৰ ডিজাইনটো আপডেট কৰা হ'ল তেতিয়াৰ পৰা ইনষ্টাগ্ৰাম ফেচবুকত মানে ইয়াৰ ভিডিঅ' এটা নহয় এটা দিনটোত আহিবই। আৰু মই যিহেতু খোৱাত অলপমান ভাল, গতিকে আৰু তেনেকুৱা ভিডিঅ' দেখিলে ৰৈ থাকিব পাৰোঁনে, ভাবিলোঁ আজি ধুনীয়াকৈ নিজেই গৈ আহোঁ আৰু একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ' কৰি আপোনালোকৰ মাজলৈও ভিডিঅ'টো এৰি দিওঁ। অৱশ্যে মই আহিলেনো আৰু ভিডিঅ' নকৰিম নে নহয় জানো। আৰু চাওকচোন, এনেকৈ ধুনীয়াকৈ তলতো আপোনালোকে আহিলে বহিব পাৰিব আৰু ওপৰতো এনেকৈ কেবিন দিয়া আছে। আৰু আপোনালোকে কওকচোন, ডিজাইনবিলাক বাৰু দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? আৰু সঁচাকৈ ভাল লাগিছে চাগে ন দেখি পেলাই। আৰু ভাবক আপোনালোকে মোবাইলতে ইমান ধুনীয়া হৈছে, মানে ৰিয়েলত কিমান ধুনীয়া দেখিব। আৰু ইয়ালৈ আহিলে খোৱাটো যি নহওক, ফটোকেইটা কিন্তু ভাল আহিব, যিয়ে মানে ফটো মাৰি ভাল পায়। আৰু এই পোৱালিটোলৈ চাওক, ইয়াত কিডছ প্লে এৰিয়া আছে, কিন্তু সি তাত নেখেলি ওপৰত গৈ কিনো কৰি আছে, ইমান কিউট লাগিছে দেখিবলৈ। ষ্টাৰ্টাৰ আহি পোৱাহিনে আমি ৰৈ আছোঁ এতিয়া। ইণ্টেৰিয়ৰটো বহুত প্ৰিটি হয় দেখিবলৈ, বেলেগ বেলেগ কালাৰ কণ্ট্ৰাষ্টত কৰা হৈছে, চ' ইটছ এ প্ৰিটি ডে। মানে গম পাইছেনে, আহিব পাৰে আপোনালোক খাবলৈ নহ'লেও মানে ফটো মাৰিবলৈ। আৰু এয়া আমাৰ আহি গ'ল ষ্টাৰ্টাৰ, ক্ৰাঞ্চি ক্ৰিস্পি চিকেন, কিমান যে টেষ্টি খাবলৈ। আৰু হয়তো মোৰ এক্সপ্ৰেশ্যন দেখিয়ে গম পাইছে মই খোৱাত কিমান ভাল। আৰু এই হাৰ্ডিডাল চাওক, ঘৰত হোৱা হ'লে কিজানি এইডালো চুবালোহেঁতেন। বাৰু ইমানো খকুৱা নহয়, সেইকাৰণে সেইডাল এৰিয়ে দিছোঁ। আৰু এয়া আমাৰ দুৰ্ঘটনা বাইদেউ, য'ত ত'ত দুৰ্ঘটনা হয়। আমি আহি গ'লোঁ কেবিনত। কি হৈছে মানে মই একো বুজা নাই নে?